এইটো চাওক দুইটা বৰ গুৰুত্বপূৰ্ণ বস্তু খুব দৰকাৰী বস্তু এটা হৈছে কাণফুলৰ হুক আৰু এটা হৈছে পেনৰ ষ্টেণ্ড খুব দুইটাই খুব দৰকাৰী লাগাৰ সময়ত এটাও পোৱা নাযায় নিজে হাতেদি বনাই ল'ব পাৰিলে খুবেই ভাল বনাই ল'ব মোৰ ভিডিঅ'টো চাই বনাব Hello viewers, মই আজি এটা গ্লু গানৰ আইটেম লৈ আহিছো সৰু সৰু দুটা আইটেম লৈ আহিছো আহক মই দেখাও সৰু সৰু কিন্তু বৰ গুৰুত্বপূৰ্ণ খুব দৰকাৰী আহক মই দেখাও মোৰ যদি ভিডিঅ' চাই ভাল পায় লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আহক মই দেখাও এইটো গ্লু গান হয় গ্লুগান দি মই দুটামান বস্তু বনাই দেখাম প্ৰথমে এই ষ্টিকবোৰ এইটো ষ্টিক সকলোতে পোৱা যায় গ্লুগানৰ ষ্টিক মই এই প্ৰথমতে এইটো দি মই কাণৰ ফুল যে পিছফালে হুক বনাও সেই হুকটো মই বনাই দেখাম গতি আহক মই বনাই দেখাম এইটো সৰু সৰুকে কাটি ল'ব পিছফালে আমি কাণৰ ফুলৰ পিছফালে যে হুক মাৰো এই হুকটো এইটো দি বনাব পাৰিম মই এইটো দিয়ে পিন্ধু বনাই থৈ দিছো এনেকে কাটি কাটি ল'ব এইটো চাওক এনেকে বনাই ল'ব মই এনেকে বনাই পেকেটত ভৰাই থৈ দিও এনেকে বহুত বনাই ল'ব এই চাওক মই পেকেটত বনাই থৈ দিছো এইটো মই ফুটা কৰি ল'ম এনেকে ফুটা কৰি ল'ম চাব এতিয়া কেনেকে হুক হয় মই দেখাই দিম এতিয়া চাওক এইটো এটা কাণৰ ফুলৰ পিছফালে চাব এটা হুক লগাম এইটো মই হেৰি কৰি থৈছো বিন্ধাই থৈছো এইয়া চাওক দেখিছে ধুনীয়া হুক হয় এয়া মই হুক লগাইছো পাৰিলে এইখিনি সৰু সৰুকে কাটিও ল'ব পাৰে যদি ডাঙৰ হোৱা যেন পায় এইটো চাৰিফালে অলপ অলপ কাটি ল'ব কেঁচি দি ধুনীয়াকে কাটা যায় এনেকে কাটি সৰু কৰি ল'ব সৰু কৰাৰ দৰকাৰ নাই এনেকেই হৈ যায় এই চাওক খুব দৰকাৰী বস্তু ছোৱালী মানুহৰ কাৰণে খুব দৰকাৰী বস্তু কেতিয়াবা ক'ৰবাত ফুৰিব যাব ওলালে কাণৰ ফুল পালে তাৰ হুক পোৱা নাযায় গতিকে এনেকে কাটি ধুনীয়াকে পিনেদি বিন্ধাই এনেকে বেগত থৈ দিব কাণৰ ফুলৰ ওচৰত থৈ দিব এতিয়া আপোনালোকৰ একো দিগদাৰি নহয় বিচাৰিব নালাগে এতে পাই যাব গতিকে কোনবা যদি বিজনেস কৰিব খুজে এইটো বিজনেসও কৰিব পাৰিব এইটো 10টা মান সোমাই দি 5 টকা কৰি ললেও বহুত সেল হ'ব গতিকে এইটো বিজনেস পাৰপসটো ল'ব পাৰে এইটো দাম নহয় হোলসেলত আনিলে বহুত কমতে পৰিব গতিকে এইটো 5 টকা 10টা 5 টকা দিলেও লাভতে থাকিব লাভজনক ব্যৱসায় গতিকে আহক মই আৰু এটা আইটেম দেখাও এতিয়া মই গ্লাছটো দি এটা পটৰ নিচিনা বনাম চাব প্ৰথমতে এই গ্লাছটো ভালকে মুছি ল'ব
তাৰপিছত মই ইয়াতে এটা অলপমান ৰিফাইন তেল লগাই ল'ম বা ভেচলিনো লগাই ল'ব পাৰে। ভেচলিন বেছি ভাল, মোৰ ওচৰত ভেচলিন নাই, সেইকাৰণে মই তেলকে লগাই দিম। অলপ কাপোৰ ল'ব নাইবা পঞ্চ ল'ব, লৈ অলপ তেল লগাব বা ভেচলিন লগাব, যিকোনো এটা লগালে হ'ল, পিছল পিছল বস্তু লগালে হ'ল। এনেকৈ লগাব। প্ৰথমতে তেলটো লগাই ল'ব লাগিব। তাৰপিছত এই গ্লুগানটো দি এতিয়া মই চাব এটা বক্স বনাই পেলাম। প্ৰথমে তলটো বনাই ল'ম। খুব মন কৰিলে ধৰিব পাৰিব। চাই ল'ব। তলৰখিনি ভালকৈ বনাই ল'লে একো দিগদাৰি নহয়, কিন্তু তলৰখিনি ভাল নহ'লে বস্তুটো বহি নাথাকিব। আৰু এটা লাইন দিম ইয়াতে। মই গ্লুগান দিও আগতে দুটামান বস্তু দেখাইছোঁ, আগৰ ভিডিঅ'ত চাই ল'ব পাৰিব। চাব, এতিয়া মই বেছটো বনাই লৈছোঁ। তাৰপিছত মই ইয়াতে আকৌ এটা এনেকৈ ৰাউণ্ড দিম। ৰাউণ্ডটো দি ল'লোঁ আৰু এই বস্তুটো মই ইয়াতে ধুনীয়াকৈ লগাই দিম। সকলোৱে বনাব পাৰিব, অকল গ্লুগানটো হ'লেই হ'ল। এতিয়া চাব, মই তলৰখিনি বনাম। এতিয়া কিমান দূৰলৈ বনাম সেইখিনি নিজৰ ওপৰত। মই গোটেই গ্লাছটোও বনাব পাৰোঁ ইচ্ছা কৰিলে। মই আধাতে এইখিনিমান বনাম। চাব এতিয়া মই কেনেকৈ দিওঁ। এতিয়া এইখিনি এনেকৈ টাচ কৰি আনিব। এনেকৈ মই গোটেইখিনি এটা লাইন বনাই ল'ম। চাওক, এটা লাইন কমপ্লিট। আকৌ এটা লাইন বনাম। এনেকৈ জিগজাগ কৰি বনাম আৰু ধুনীয়াকৈ নিজৰ ষ্টাইলত। আপোনালোকে নিজৰ নিজৰ ষ্টাইল কৰি দিব পাৰিব। বোলে মই দীঘল দীঘলকৈ দিম, দীঘল দীঘলো দিব পাৰিব। চাব যাতে এটাৰ লগত এটা আঠা লাগি যায়, নহ'লে ফাক ফাক হৈ ওলাই আহিব।
এতিয়া মোৰ নেক্সট লাইনটো শেষ এতিয়া মই এনেকে গোটেইখিনি ইমানলৈ বনাই আনিম এইখিনিলৈ বনাই আনিম এতিয়া চাওক লাষ্ট লাইন মই কৰিম এতিয়া শেষৰ লাইন মই বেছি ডাঙৰ নকৰোঁ সৰুৱে ৰাখিম এনেকৈ কৰি মই শেষ কৰি দিম এতিয়া চাওক মোৰ শেষ এতিয়া চাব এতিয়া মই এইটো 15 মিনিট মই নালাৰো এইটো শুকাব দিম 15 মিনিট শুকাই লওক এতিয়া চাব এতিয়া মোৰ 15 মিনিট হৈ গৈছে হাতেদি এনেকৈ এনেকৈ এৰাই ল'ব এতিয়া চাব এইখিনি লাহে 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 এনেকৈ এৰাব লাগিব এনেকৈ এৰাব এনেকৈ এৰাই ল'ব তাৰ পাছত লাহে লাহে এইখিনি এনেকৈ এৰাই ল'ব এনেকৈ অলপমান এৰাই ল'ব অলপ মাজে মাজে এনেকৈ এৰাই ল'ব এটা দুটা কৰিলে নিজে নিজে আইডিয়া হৈ যাব এনেকৈ এৰাই লোৱাৰ পাছত এনেকৈ ঘূৰাই দিব ঘূৰাই দিয়াৰ পাছত এইটো চাওক লাহেকৈ ওলাই আহিব এইটো আপোনাৰ এটা পিচ ওলাই আহিল এইটো এতিয়া মই চাফা কৰি ল'ম অলপ অলপ এইটো মই কালাৰ কৰি দিম এনেকৈ থাকিলে এইটো বেয়া দেখা যায় গম পোৱা যায় কিছুমান বস্তু এনেকৈ ওলাই থাকিব এইবিলাক এৰাই এৰাই দিব পাৰিব এতিয়া মই এইটোত কালাৰ কৰিম যিকোনো কালাৰ কৰিব পাৰে এতিয়া মই এইটো কালাৰ কৰিম ফেব্ৰিক যিকোনো ফেব্ৰিক কালাৰ কৰি দিব ব্ৰাছ লাগিব ব্ৰাছেদি মই কালাৰ কৰি দিম এনেকৈ ব্ৰাছ ল'ব ব্ৰাছেদি এনেকৈ গোটেইটো কালাৰ কৰি দিব স্প্ৰে মাৰিব পাৰে স্প্ৰে কালাৰো মাৰি দিব পাৰে গোল্ডেন সিলভাৰ এবিলাক মাৰি দিব দেখাত ধুনীয়া লাগে মই এতিয়া গোটেইখিনিত এইটো কালাৰ দি লম এইটো চাওক মোৰ এতিয়া এইটো কালাৰ কৰা হৈ গ'ল নিজৰ মন পছন্দৰ কালাৰ দিব পাৰিব যাৰ যিটো কালাৰ ভাল লাগে সেইটোৱে দিব পাৰিব 15-20 মিনিট ৰাখাৰ পাছত বা আধা ঘণ্টা থৈ দিব এইটো ধুনীয়াকৈ কলমবিলাক এনেকৈ পেন হোল্ডাৰো বনাব পাৰিব যিকোনো ইচ্ছা সেইটোৱে বনাব পাৰিব চাওক খুব দৰকাৰী বস্তু পেনবিলাক য'ত ত'ত পৰি থাকে আমি এনেকৈ বনাব পাৰিম চাওক দুটা বস্তু বনালো এনেকৈ বহুত বস্তু বনাব পাৰি মই দুটা বস্তু বনালো কাণৰ ফুলৰ হুকটো খুবেই দৰকাৰী ছোৱালী মানুহৰ কাৰণে খুবেই দৰকাৰী এইটোও দৰকাৰী পেনকেইটা ধুনীয়াকৈ থৈ দিব পাৰি নাইবা স্পুন থব পাৰিব
চামুচবিলাক সৰু সৰু চামুচবিলাক এনেকৈ থ'ব পাৰিব। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব, তেতিয়া মই যিবিলাক আপলোড দি থাকোঁ আপোনালোকে অট'মেটিকলি পাই থাকিব। লাইক কৰিব। থেংক ইউ।